স্বাগতম বন্ধু-বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলোক জনাও উষ্ম আদৰণি। নমস্কাৰ, NRC সেৱালৈ আদৰণি জনালো। অসমীয়াৰ বাবে 1 টকা ফৰ ইংলিছ অনুগ্ৰহ কৰি অপেক্ষা কৰক। আমি আপোনাৰ কলটো আমাৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰি আছো। মন কৰিব যে এই কল ট্ৰেইনিং আৰু কোৱালিটিৰ বাবে ৰেকৰ্ড কৰা হ'ব পাৰে। নমস্কাৰ আনছলা স্বাগতম মমনিকা আপোনাক কি সহায় কৰিব পাৰো হয় নমস্কাৰ হয় স্যাৰ জনাব মেডাম এনআৰসি মোৰ ফেমিলিৰ কেইজনমান সদস্যৰ নাম অহা নাই য'ত আমি ক্লেইম কৰিলোঁ হয় 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 কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নোটিছো অহা নাই মোৰ ঘৰত ঠিক আছে স্যাৰ আপোনাৰ ইয়াৰে নম্বৰটো জনাব মই চেক কৰি আপোনাক জনাই আছো ঠিক আছে ইয়াৰে নম্বৰটো হয় আপোনাৰ ইয়াৰে নম্বৰটো জনাব 40 কি স্যাৰ 40 40 18 30 50 20 39 07 হয় ঠিক আছে স্যাৰ আপোনাক জনাই আছো আপোনাৰ কথা কিছু সময় হল কৰিব পাৰিনে স্যাৰ হয় নিশ্চয় ঠিক আছে আমি দেশৰ নাগৰিক এটি অংগ এনআৰসি হাতে হাতে হাত ধৰো বুকুত সাহস এনআৰসি ধন্যবাদ স্যাৰ হয় জনাব হয় স্যাৰ আপোনালোকৰ এতিয়ালৈ হেয়াৰিং নেট অহা নাই স্যাৰ নিউলি হেয়াৰিং অহা নাই এইটো কিয় অহা নাই জানিব পাৰোনে কিয় অহা নাই মানে স্যাৰ আহিব আপোনালোকে ৱেইট কৰিব লাগিব কেইদিনমান ঠিক আছে এতিয়া শুনা পালো যে এই আৰু এমাহ পিছত আপোনাৰ এনআৰসিৰ ড্ৰাফটখন আকৌ ওলাব কিন্তু আমাৰ যে হেয়াৰিং অহা নাই এই কেছত কি হ'ব নাই স্যাৰ নাই এতিয়ালৈ মানে হেয়াৰিঙৰ ডেটত লাষ্ট ডেট দিয়া হোৱা নাই স্যাৰ হেয়াৰিঙৰ লাষ্ট ডেট দিয়া নাই নাই স্যাৰ দিয়া হোৱা নাই কিন্তু এনআৰসিৰ ড্ৰাফট পাব্লিকেশ্যনৰ এই ডেট দিয়া হৈছে নেকি ড্ৰাফট পাব্লিকেশ্যন নাই স্যাৰ ইয়াৰ ড্ৰাফট ফাইনেল যাব এতিয়ালৈ ৰিজাল্ট অহা নাই এতিয়ালৈ প্ৰচেছ হোৱা নাই ইয়াৰ ঠিক আছে অহা নাই তেনেহ'লে এইটো কি বুৱা হয় নেকি কিছুমান মানুহে কৈছে যে কিবা ড্ৰাফট পাব্লিছৰ কাৰণে টাইম দিয়া হৈছে বুলি কিবা এটা ডেট নহয় যদি আহিলে আপোনালোক ইনফৰমেশ্যনটো পাই যাব ঠিক আছে স্যাৰ আপোনাৰ কল ফোন নম্বৰ কল কৰিলে হ'ব ঠিক আছে আচ্ছা কিছুমান মানুহৰ কি হৈছে আগতে নাম আহি গৈছে মেডাম কিন্তু এতিয়া আকৌ নটিচ আহিছে তেখেতসকলৰ বাবে এই বিষয়ে কি ক'ব এই বিষয় নহয় স্যাৰ এইটো মানে কাৰোবাৰ নিউ লিগেচি থাকেৰ কাৰণে আহিছে কাৰোবাৰ আৰু অন্য থাকেৰ কাৰণে আহিছে আৰু কাৰোবাৰ জেপি চাৰ্টিফিকেটৰ কাৰণে আহিছে আৰু আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে গতিকে ভিডিঅ'টো আপুনি আত্মীয় পৰিয়াললৈ শ্বেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব